ইমান দিন হ'ল মোক নেদেখা আপোনালোকে মোক বাৰু হেৰাই যোৱা বুলি ভাবিছিল নেকি অৱশ্যে হেৰায়ে গৈছিলোঁ দিয়ক বেলেগ ক'তো নহয় দেই এই মোৰ কাপোৰখিনি চিলাই কৰা মেচিনটোৰ লগত সূতাবোৰৰ মাজতে মই হেৰাই গৈছিলোঁ অৱশ্যে মোৰ এই চিলাই কৰা মেলা ভিডিঅ'বোৰ মাজে মাজে দি আছোঁ দেই পিছে আপোনালোকে এই কুৰ্তিটো কেনেকুৱা পালে অৱশ্যে নিজে বনাই মেলি কোনোবাক দিয়া বস্তুবোৰৰ মৰমবোৰ অকণমান সুকীয়া নহয়নে বাৰু আজিলৈ ঘূৰি আহিছোঁ আজি ৰাতিপুৱা অন্য একো নাখালোঁ একাপ ধুনীয়া গাখীৰ দিয়া চাহৰ লগত মালপোৱা বনাইছিলোঁ চাহখিনি খাই মেলি বহিলোঁ চাদৰ এখন চিলাবলৈ পিছে এইযোৰ কাপোৰৰ যোৱাকালি মেখেলাখন চিলোৱা ভিডিঅ' এটি দিছিলোঁ দেই মই মেচিনত বহু মানে ওচৰৰে খুৰীহঁত আহিল তেওঁলোকৰ কাপোৰ লৈ চিলাবলৈ বুলি তাৰপিছত সেইখিনি সামৰি থৈ এইবাৰ ওলালোঁ বৰমাহঁতৰ ঘৰলৈ বুলি লাগে যদি দিয়া যদি লাগব দেখিছে ৰাইজ এনেকৈ যদি কোনোবাই সোধে আৰু লাগব না কিয় নল'ম বাৰু কওকচোন মই অৱশ্যে দুটা আকৌ বেছিকৈ খুজিলোঁ যিহেতু বৰমাহঁতৰ ঘৰত গৈ আছোঁ গতিকে ভাবিলোঁ যে বৰমাহঁতকো দুটা দি দিম ঔকেইটা নিয়া দেখি বৰমায়ো অৱশ্যে ভালেই পালে তাৰপিছত বৰমাৰ লগত একেলগে বহি চাহ খালোঁ আৰু অহাৰ সময়ত চাওকচোন মোক আনিব গৈছে চাইকেল লৈ খুব ৰাম কেনেকুৱা ভাগ্য এইখন মোৰ থু মোৰ নিজৰে নজৰ লাগি যাব গাইজ কেতিয়াবা গম পায়নে পিছে আপোনালোকেতো গমেই পোৱা নাই আমাৰ যে কিয়ান এতিয়া বুলিব পৰা হৈ গ'ল দেখিছে বুলিব পৰা কি হ'ল দৌৰাতে লাগিছে একেবাৰে ঘৰলৈ আহি এতিয়া লৈছোঁ আকৌ ব্লাউজত লগোৱা লাইনিংবোৰ ধুই দিবলৈ যিহেতু এইবোৰ ধুই দিব লাগে গতিকে সেয়াও এটা কাম বাৰু এইখিনি ধুই মেলি ৰ'দত শুকাই দিওঁ মানে এইফালে দেখিলোঁ জেঠাই আকৌ বাৰীত সোমাইছে যিহেতু আমাৰ বাৰীখনৰ পৰা কলডিল এনেকুৱা কিবা কিবি ওলায়ে থাকে গতিকে জেঠাই সেইখিনি চাই আৰু ইমানবোৰ কলডিল আমাৰ ঘৰৰে দেই কামবোৰ কৰাহে যায় কিন্তু মোৰ ৰুমটোৰ অৱস্থা দেখিলে মোৰ মূৰটো ঘূৰাই যায় ৰাইজ আৰু এই টোপোলা দুটা আজি যে খুৰীমা কেইজনী আহিছিল তেওঁলোকে দিয়া এইখিনি বাৰু গতিকে আকৌ লাগিলোঁ কামত যিহেতু ৰাতিপুৱা চাদৰখন চিলাম বুলি ওলাই লৈ নিচিলোৱাকৈয়ে বৰমাহঁতৰ ঘৰ পাইছিলোঁ মই ভাতখিনি খাই উঠি ভাবিলোঁ অকণমান আকৌ কামতে লাগোঁ এইখন শাৰী বৰমাৰ হয় বৰমাই চাদৰ মেখেলা বনাব দিছে এইখনৰ পৰা বৰমায়ো ঢেৰ কিবা কিবি দি থৈছে বনাবলৈ বুলি যিহেতু কাম ঢেৰ আছে ভাবিলোঁ অলপকৈ কৰি থৈ দিওঁ কিন্তু মোৰ এটা বেয়া অভ্যাস জানেনে ভাতকেইটা খাই উঠিয়ে মোক বিচনাখন লাগে গতিকে যিমান ধুনীয়াকৈ শাৰীখন ওলাইছিলোঁ এতিয়া আকৌ সিমান ধুনীয়াকৈয়ে জাপি থৈ দিওঁ বাৰু ৰাইজ আজিলৈ আৰু নহ'ব মোৰ দেই বাই